আমি চালনা বজাৰলৈ আহি আছোঁ। নগাঁও জিলাৰ এখন অন্যতম সাপ্তাহিক বজাৰ। এই বজাৰখন প্ৰতি সপ্তাহৰ দেওবাৰে বহে। আমি নগাঁও টাউনৰ পৰা 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৰহাট অভিমুখে আহি থাকোঁতে শালনা বাগিচা বুলি এটা ঠাই দেখা পাওঁ, চাইনবোৰ্ড এখন। তাৰ পৰা 6 কিলোমিটাৰ গ'লেই আমি আমাৰ গন্তব্যস্থান শালনা বজাৰত উপস্থিত হ'ম। শালনা বজাৰলৈ প্ৰৱেশ দুৱাৰৰ পৰা আপোনালোকে দেখিবলৈ পাব শাৰী শাৰী দূৰ দিগন্তলৈকে কেৱল চাহ গছৰ বাগান, আৰু তাৰ মাজে মাজে বিভিন্ন ধৰণৰ ছাঁ দিয়া গছ, চিৰিজ জাতীয় গছ। কিন্তু চালনা বজাৰৰ যিটো ৰাস্তা, সেই ৰাস্তাটো অত্যন্ত আজিৰ তাৰিখত বেয়া। ইয়াৰ যাতায়াত ব্যৱস্থা এতিয়াও বহুখিনি কাম কৰিবলৈ বাকী আছে। যথেষ্ট দুৰ্ভোগভোগী যাত্ৰীসকলে আচলতে ইয়ালৈ অহা যোৱা কৰিবলগীয়া হয়। সন্মুখত দেখা পাইছোঁ চালনা বজাৰ। আচলতে চালনা শব্দটো শালনি শব্দৰ পৰা অহা যেন আমি ধাৰণা কৰিব পাৰোঁ। কাৰণ চাহ জনগোষ্ঠীৰ লোকসকলে তালব্যটো চ হিচাপে উচ্চাৰণ কৰে। গতিকে শালনি থকা অঞ্চল, গতিকে শালনি, তাৰপাছতে শালনা, আৰু শালনাৰ পৰাই চালনা হ'ল বুলি আমি ধাৰণা কৰিব পাৰোঁ। আৰু এয়া আমি আহি আমাৰ গন্তব্যস্থল চালনা বজাৰত, সাপ্তাহিক বজাৰত এয়া আমি উপস্থিত হৈছোঁ। আমি আমাৰ কাৰ্যসূচী আমি এতিয়া লৈ যাম আমি চালনা বজাৰৰ মাজলৈ। এয়া বিভিন্নজন আহিছে। এই বজাৰখনৰ এটা বিশেষত্ব হ'ল ইয়াতে বিভিন্ন আদিবাসী লোকসকলৰ এখন আচলতে সাপ্তাহিক বজাৰ। ব্ৰিটিছ চাহাবসকলে আচলতে এই বজাৰখন প্ৰতিষ্ঠা কৰিছিল। তেওঁলোকৰ সাপ্তাহিক পাৰিশ্ৰমিক দিয়ে এই হাতে দি সেই হাতে ল'বৰ কাৰণে। তাৰ বিপৰীতে এই বজাৰখনলৈ পাহাৰৰ পৰা বিভিন্ন ধৰণৰ জনজাতীয় লোকসকল আহে। তেওঁলোকৰ ঘৰতে উৎপাদিত যিবোৰ সামগ্ৰী, সেই সামগ্ৰীবোৰ তেওঁলোকে ইয়ালৈ বিক্ৰী কৰিবলৈ লৈ আহে। প্ৰথম অৱস্থাত ইয়াত এইবোৰ বিনিময় পদ্ধতিৰ জৰিয়তে সম্পন্ন হৈছিল। পৰৱৰ্তী সময়ত ইয়াতো মুদ্ৰাৰ প্ৰচলন হ'বলৈ ধৰে। আৰু এতিয়া এই শালনা বজাৰখনত বিভিন্ন ধৰণৰ আপোনালোকে দেখিছে কাঠৰ ফাৰ্নিচাৰৰ পৰা, কাঠৰ আচবাবৰ পৰা গৰু ম'হলৈকে বিক্ৰী ব্যৱস্থা থাকে। বহুত ডাঙৰ এটা এলেকা এই বজাৰখন। মই ভাবোঁ এই বজাৰখনে অসমৰ অৰ্থনৈতিক এটা উন্নয়নত বিশেষ ভূমিকা গ্ৰহণ কৰিছে, আৰু এই অঞ্চলটোৰ এটা অৰ্থনৈতিক বিকাশত, গ্ৰাম্য অৰ্থনীতিৰ বিকাশতো ই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। নগাঁও জিলাৰ এই শালনা বজাৰখনতে আমি দেখিবলৈ পালোঁ মিঠাতেল বা কেৰাচিন তেলৰ টিঙৰ চালি গৃহ। আৰু আপোনালোকে দেখিবলৈ পাইছে এই চালি গৃহৰ লগতে কিছুমান স্থায়ী চালি গৃহও ইয়াত আছে। আৰু ঘৰতে উৎপাদিত হাঁহৰ কণী, কুকুৰাৰ কণী, তামোল পাণৰ পৰা আদি কৰি সকলো সামগ্ৰী ইয়াত বিকাৰ ব্যৱস্থা আছে। আৰু ইয়াত গ্ৰাহকসকলক বিশেষকৈ কাপোৰৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে ব্যৱসায়ীসকলে বিভিন্ন ধৰণৰ মাধ্যম তেওঁলোকে ব্যৱহাৰ কৰে। আৰু এই বজাৰখনত যি মাছ বিক্ৰী ব্যৱস্থা, সেই বিক্ৰী ব্যৱস্থাও অন্য বজাৰতকৈ কিছু পৃথক দৃশ্য আমাৰ চকুত পৰিল। তাৰ লগতে এই বজাৰখনে সমন্বয়ৰ যি বাৰ্তা, সেই বাৰ্তাও বহন কৰি আহিছে। পাহাৰ ভৈয়ামৰ সমন্বয় আমি এই বজাৰখনৰ মাজত দেখিবলৈ পাইছোঁ। আৰু গোটেই বজাৰখন খুব শান্তিপূৰ্ণভাৱে পৰিচালনা কৰাও আমাৰ দৃষ্টিগোচৰ হ'ল। গতিকে অসমৰ গ্ৰাম্য অৰ্থনীতিৰ বিকাশত এই শালনা বজাৰখনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আজি এই বজাৰখনৰ ক্ষেত্ৰভিত্তিক অধ্যয়নত মোৰ লগত সহযোগ কৰিলে মোৰ এই প্ৰাক্তন ছাত্ৰ বন্ধু চানচুমা বসুমতাৰী। ধন্যবাদ।